ধূপবধূ হবে মেরে নরম ভদয় কোনে কৰিলে আকাশী ওপৰত থকা লবণখিনিও ভাঙি চিঙি চুৰমাৰ কৰি থৈছে দেখোন দধিমথনৰ শালখনো ভাঙি চিঙি নষ্ট কৰি থৈছে এইবিলাক বাৰু কাৰ কাম হ'ব পাৰে কেনেবাকৈ বান্দৰ আহিছিলে নেকি এইবোৰতো বান্দৰৰ খোজ নহয় বুজিছো এইবিলাক আমাৰ দুষ্ট কৃষ্ণই কাম হ'ব কৃষ্ণ কৃষ্ণ তই ক'ত লুকালি আজি তোক ধৰিবলৈ পালে ভালকৈ শিকনি দিম কৃষ্ণ কৃষ্ণ আজি তোক ধৰিবলৈ পালে ভালকৈ শিকনি দিম কৃষ্ণ কৃষ্ণ মই যদি নিজে ধৰা নিদিওঁ আই মোক কেনেকৈ ধৰিব পাৰিব সেইবাবে মই নিজে নিজে ধৰা দিম এইবিলাক ভাঙি চিঙি নষ্ট কৰিলি কিয় যদি কৰিছে তোৰ মুখত কি এতিয়া মুখ মুহাৰি দেখুৱাবলৈ আহিছ বুদ্ধিত একেবাৰে বৃহস্পতি বহ ইয়াতে আজি দিনটো ঘৰত কাম কৰি নোহোৱালৈকে এই উৰালটোতে তোক বান্ধি থওঁ হ'ব বাৰু আই এতিয়া হ'ব বাৰু ক'বলৈ আহিছ তোৰ পৰা মোৰ উপায় নাইকিয়া হৈছে এই বোলে কৃষ্ণই গোৱালি ঘৰত গৈ লবণো চুৰ কৰিলে এই বোলে কৃষ্ণই গোৱালি ঘৰত গৈ ডামুৰি মেলি দিলে তোৰ পৰা আৰু উপায় নাইকিয়া হৈছে এতিয়া ভেঙুচালি কৰি তোক খাবলৈ আহিছ
বান্ধিহে এৰিম। আজি মোৰ ঘৰৰ সমস্ত কাম কৰি নোহোৱালৈকে দিনৰ দিনটো এই উৰালটোৰে সৈতে বান্ধ খাই থাকিব লাগিব। হ'ব বাৰু আই। এতিয়া হ'ব বাৰু ক'বলৈ হৈছে। মই যদি নিজে বান্ধ নলওঁ আই মোক কেনেকে বান্ধিব পাৰিব, সেইবাবে মই নিজে নিজে বান্ধ লওঁ। এতিয়া হ'ব বাৰু ক'বলৈ এইবিলাক ভাঙি চিঙি নষ্ট কৰোঁতে আয়ে যে শাস্তি দিব এই কথা মনলৈ নাহিল। আজি ভালকৈ পাবি এশিকণে, যেনে কাম তেনে শাস্তি। বহি যা ইয়াতে। আজি আই ভকতি তুলত বান্ধ খালো। মই এই বান্ধেৰে গৈ নলকুবেৰক উদ্ধাৰ কৰোঁগৈ যাওঁ।